हेलो फ्रेंड्स पुनर्बार स्वागतम जनाइছো मोर यूट्यूब चैनेलर अन्य এটা ভিডিওলৈ আজি আপোনালোকক পকৰি ৰেচিপি দেখাম পকৰি মই কেনেকৈ বনালো ভিডিওটো আপোনালোকক সকলো দেখাই আছো আৰু লগতে আছে বিলাহী সস মই কেনেকৈ বনালো অলপ ভিডিওটো সকলো দেখাই আছো আৰু ভিডিওটো সকলোকে চাব আৰু যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব যদি নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব না বলক আৰম্ভ কৰো ভিডিওটো পিয়াজ এদৰে সৰুকৈ কাটি লৈছো পিয়াজ পাত আৰু পিয়াজ ইয়াৰ লগত বিলাহী এটা আৰু দি দিম আৰু পৰা জলকীয়া বিলাহী কাটি লম সৰুকৈ এফালে বেচন লৈ লৈছো বেকিং পাউডাৰ দি দিলো তাতে নিমখ আৰু হালধি দি দিছো ধুনীয়াকৈ মিহলাই ললো পানী দি দিম এতিয়া পানী দি লৈ ধুনীয়াকৈ মিক্স কৰি লম অলপ ফেটি লৈছো এদৰে ফেটি হৈ গল এতিয়া ইয়াত কাটি লোৱা পিয়াজ বিলাহী কেঁচা জলকীয়া দি দিছো দি লৈ এটা ধুনীয়াকৈ মিক্স কৰি লম বলে কেৰাহীত তেল দি গৰম কৰি লৈছো এতিয়া দি দিম পকৰি या পকৰি ৰেডি হৈ গল সস বনাবৰ বাবে মই প্ৰথমতে তেল দি ললো তাতে পিয়াজ আৰু নহৰু এটামান গোটাকে কাটি লৈ এফটামান গোটাকে কাটি লৈ তাতে দি লৈ বিলাহীখিনি দি দিলো বিলাহীখিনি সিজাৰ পাছতে চেনি দি দিলো চেনি দিয়াৰ পাছত এই বিলাহী সস ৰেডি হৈ গল